গণেশ লিম্বু ডাঙৰীয়া আপোনালোকক বহু আঁচনিৰ কথা কৈ গ'ল। ভাৰতবৰ্ষৰ GDP কেনেকৈ বাঢ়িব কৰিব, ভাৰতবৰ্ষৰ 5 নম্বৰ স্থানত আছে গোটেই পৃথিৱীৰ ভিতৰত। অহা 5 বছৰৰ পিছত ভাৰতবৰ্ষক 3য় স্থানত ৰাখিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশ্ব গুৰু আসনত প্ৰতিষ্ঠিত কৰিব ভাৰতবৰ্ষক। এই কথাবিলাক গণেশ লিম্বু ডাঙৰীয়াই কৰিব। মই আপোনালোকৰ লগত আপোনালোকৰ মনৰ কথা শুনিবলৈ কাৰণে মনৰ আপোনালোকৰ কি আকাংক্ষা আছে এই কথাবিলাক জানিবৰ বাবে মই আপোনালোকক প্ৰশ্ন কৰিম। আপোনালোক সঁচাকৈ 100% নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়? সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ভাল পায়? পায়? যি আমাৰ সংসদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত আমাৰ প্ৰতীক চিহ্ন হ'ল পদুম ফুল। পদুম ফুলৰ চিহ্নত 100% ভোট দি তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জিকাব লাগিব। আৰু মই আপোনালোকক মোৰ কৃতজ্ঞতা আৰু সেৱাই যে এই ভিৰাই মাজুলীবাসী ৰাইজে এই নিৰ্বাচনী সভাত আমাৰ বাবে উপেক্ষা কৰি ইমান সময় আপোনালোকে কষ্ট কৰি এই সভা আপোনালোকে শুৱনি কৰিলে। গতিকে ভিৰাই মাজুলীবাসী ৰাইজক মই 1000 কোটি প্ৰদান কৰোঁ। ভিৰাই মাজুলীত আয়োজন কৰা এই 11 নং শোণিতপুৰ লোকসভা নিৰ্বাচনী সভাত আমাৰ আটাইৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ এই পঞ্চায়তৰ এই ব্লক মণ্ডলৰ সন্মানীয় সভাপতি ধ্ৰুৱ বৰা ডাঙৰীয়া, আমাৰ যে তেওঁলোকৰ ঘৰত বা গাঁৱত কিবা খুন আছে, বহুত ডাঙৰ কিবা আছে, যে এনেকুৱা বস্তু আছে মই যেন লৈ যাবলৈ আহিছোঁ তেনে মানুহে ভাবিছিল। অৰ্থাৎ এসময়ত বুজিছেনে আপোনালোকে, এসময়ত ৰাজনীতিৰ ওপৰত, ৰাজনীতি কৰা মানুহৰ ওপৰত মানুহৰ বিশ্বাস আৰু আস্থা নাছিলে। সহজত আছো তেনেকৈ আমি থাকিম। ইলেকশ্যন আহে আমি ভোট দিয়াই কাম, আৰু ইলেকশ্যনৰ সময়ত কিবা এটা লৈ বাছ ইলেকশ্যন দিব লাগে, 5 বছৰলৈকে শুই থাকিব লাগে, তেনেকৈ এটা পৰিৱেশ আগত আছিলে নে নাই? কিন্তু এতিয়া ৰাজনীতি কৰা মানুহৰ ওপৰত বিশ্বাস হৈছে। আজি আপোনালোকে বিধায়কক পায়, আপোনালোকে বিধায়ক ওচৰত আহিলে সদায় আপোনালোকে বিধায়ক পায়, আপোনাৰ গাঁৱত বিধায়ক পায়, আপোনাৰ প্ৰতিনিধিয়ে আপোনাৰ কথা শুনে, চৰকাৰে যিমান কথা কয় সেইবিলাক আজি কৰে। এনে এখন চৰকাৰ আগতে মানুহে দেখা নাছিল। আৰু আজি ৰাইজৰ যিবিলাক অভাৱ অভিযোগ চৰকাৰৰ ঘৰত আলোচনা হয়, আৰু আপোনালোকক ৰাইজক লগা হৈছে যে এইখন চৰকাৰ আমাৰ চৰকাৰ, কিন্তু আমি পতা চৰকাৰ, আৰু আমাৰ কথা ৰাইজৰ কথা এইখন চৰকাৰে মানে বুজে, জানে, আৰু সেইকাৰণে আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এইখন চৰকাৰে বিভিন্ন আঁচনিবিলাক আপোনালোকৰ ৰাহি হৈছে। এডুকেশ্যন ফ্ৰী কৰি দিয়া হৈছে, মেডিকেলত হেল্থ আমাৰ আয়ুষ্মান কাৰ্ড কৰি দিয়া হৈছে। মই বহুত মানুহক মই ফ'ল' কৰোঁ, আপোনালোকে তেজপুৰ মেডিকেল কলেজত ইমান সুন্দৰ ব্যৱস্থা আছে।